হেল্ল' গাইজ, আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মোৰ পিছফালে থকা এইখন এগ্ৰিকালচাৰৰ ড্ৰোন হয়। এই ড্ৰোনখনেৰে কি কৰিব পাৰি আপোনালোকক দেখুৱাই আছোঁ। এজন ব্যক্তিৰ পৰা শুনি লোৱা হওক। এইখন হৈছে এখন এগ্ৰিকালচাৰত ব্যৱহাৰ হোৱা এখন ড্ৰোন। ইয়াৰ সহায়ত মানে কৃষকসকলে আধুনিক প্ৰযুক্তিৰ সহায়ত কেনেকৈ কম সময়ৰ ভিতৰত ই 2-3 বিঘা মাটি কম সময়তে ই স্প্ৰে কৰি দিব পৰা যাব। ইয়াৰ সহায়ত ইয়াৰ দামটো হৈছে, ইয়াৰ কোম্পানীৰ প্ৰাইচটো হৈছে 9 লাখ। ইয়াৰ টেংকৰ কেপাচিটি হৈছে 10 লিটাৰ। এয়াই ড্ৰোনৰ। গাইজ, ইমান ডাঙৰ ড্ৰোন, কিন্তু এই ড্ৰোনখনত কেমেৰা নাথাকে, অকল মেডিচিন কৰা হয় খেতি পথাৰত। ড্ৰোনখন বেছি ওপৰত উৰিব নোৱাৰে, 50 ফুটলৈকে উৰিব পাৰে ড্ৰোনখন। ড্ৰোনখনৰ ওপৰৰ পৰা পানী পৰি আছে, পানী ভৰাই থোৱা আছে। এই তলত সেইটো বগা, এইটো টেংকি, পানীৰ টেংকি হয়, 10 লিটাৰৰ। কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মহোদয় লগতে সকলো কৰ্মচাৰীবৃন্দ, আজি মই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ। গাইজ, মই প্ৰথমতে এইটো তেলৰ টেংকি বুলি ভাবিছিলোঁ, নহয়, এইটো পানীৰ টেংকি। ওপৰত সেই দুটা বেটাৰী। ইয়াৰ উৰিব পৰা শক্তি 30 মিনিট, তাতকৈ আৰু বেছি নোৱাৰে। গাইজ, ড্ৰোনৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি মই এঠাইলৈ যাব ওলাইছোঁ। গাইজ, যাই আছোঁ এতিয়া মই আমাৰ গণমো বঙলাগুলি। আমাৰ সকলোৰে মৰমৰ দিনটোৰে ভাইটি আমাৰ ইয়াত খানা খাবলৈ আহিছে। জাষ্ট অলপমান ৰাইজ, মই পিকনিক খাব আহিছিলোঁ, খালোঁ, ভাল লাগিল। ঠিক আছে, এখেতৰ চেনেলটো চাব আপোনালোকে সকলোৱে। থেংক ইউ। গাইজ, এয়া আমাৰ বংশৰ গণমো বঙলাগুলিৰ এই ব্ৰহ্মপুত্ৰ পাৰত 1 জানুৱাৰীৰ দিনা বহুত মানুহ হয় ইয়াত, বনভোজ খাবলৈ আহে। এতিয়াও আহিছে, এতিয়া কম হৈ আছে। আজি 25 ডিচেম্বৰ, জানুৱাৰীত বহু মানুহ ভৰি পৰিব ইয়াত। আপোনালোকে আহিব। ধন্যবাদ।